হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো চাগে ভালে আছে। ময়ো ভালে আছোঁ। এয়া চুলি তুলি কাটি মেলি টকলা হৈ আছোঁ। পূৰা উফি হ'ল, সেইকাৰণে কাটি দিলোঁ। বৰ দীঘল হৈ গ'ল মানে, আৰু ৰঙা পৰি গ'ল। কিবা তেল চেল নঘহোঁ যে, সেইকাৰণে ৰঙা পৰি গ'ল, সেইকাৰণে কাটি দিলোঁ চুলিকেইটা। কেনেকুৱা লাগিছে জনাবচোন। টকলা হৈ পৰিলোঁ বোলো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাই আহিব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, মই এতিয়া লাহে লাহে দোকানলৈ আহি আছোঁ। মানে ভাইদাৰ দোকান বুলি কয়, তালৈ আহি আছোঁ। বাই হেনো ফুচকা খায়, ফুচকা পেকেট আনিবলৈ আহি আছোঁ। চাইকেল চলাই আহি আছোঁ। এতিয়া ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, মই ভাইদাৰ দোকান আহি পাই গ'লোহি। ফুচকা দিয়ক। কিমান পেকেট আছে? এনেকুৱা নালাগে আকৌ, মোৰ বাই সেনেকুৱা নালাগে বুলি কৈছে। পেকেট আছে দিয়ক। হেৰি চাওমিন আছে? বন্ধুসকল, মই ঘৰ আহি পাই গ'লোহি। ফুচকা বায়ে পেকেট আনিবলৈ কৈছিলে, পেকেট নোপোৱাৰ কাৰণে নানিলোঁ। খোলা ফুচকাটো আছিলে, সেইটো নানিলোঁ। মই লৈ আনিলোঁ চাওমিন এপেকেট পালোঁ, আৰু মেগী 2 পেকেট লৈ আহিলোঁ। এতিয়া চাওমিনে মেগী একেলগতে বনাম। ব'লক কেনেকৈ বনাওঁ দেখাওঁ আপোনালোকে। এয়া বন্ধুসকল, মই এতিয়া এইটো কাটি ল'ম মজাকৈ। চাওমিনত দিবৰ কাৰণে এয়া কাটি লওঁ এতিয়া লাহেকৈ। এইবোৰ কাটি হৈ গ'ল মোৰ এতিয়া। ইয়াত আৰু মই একো নিদিওঁ, পিঁয়াজ আৰু বন্ধাকবিকে দিম। এতিয়া বনাওঁ, ব'লক। বন্ধুসকল, মই এতিয়া গৰম পানী দি দিছোঁ। এইবোৰ পানীবোৰ উতলিলে মই এতিয়া এয়া চাওমিন আৰু মেগী দি দিম। ইয়াত বইল কৰি ল'ম ফাৰ্ষ্টতে। এয়া বন্ধুসকল, লাহেকৈ পানীবোৰ উতলিলে মই মেগী চাওমিন ইয়াত ঢালি দিওঁ। এতিয়া এয়া লাহেকৈ ঢালি দিলোঁ। ধোঁৱাবোৰ মাৰিছে কাৰণে ফ্লাক্সটোত কি বুলি কয়, ধোঁৱা লাগি গোটেই ধোঁৱা হৈ গৈছে। লাহেকৈ এতিয়া অলপ বইল হ'বলৈ দিম, তাৰপৰা নমাই থ'ম অলপ। এয়া বন্ধুসকল, চাওমিনখিনি এতিয়া হাফ বইল কৰি নমাই দিলোঁ। পূৰা ধোঁৱা মাৰিছে আৰু। এয়া কেৰাহীত মই এতিয়া তেল দি দিলোঁ। তেল দিছোঁ এতিয়া। ফাৰ্ষ্টতে বন্ধাকবিখিনি ভাজি লওঁ। ইয়াতে মই পিঁয়াজ দি ল'লোঁ। গোটেইখিনি পিঁয়াজ নিদিওঁ, মানে লাষ্টত এইখিনি দি অকণমান থৈ দিছোঁ। লাষ্টত নমাবৰ সময়ত দিব লাগিব। ইয়াতে বন্ধাকবি দি দিলোঁ। এইখিনি হালধি দি দিছোঁ। ইয়াত এতিয়া নিমখো দি দিলোঁ। এতিয়া নিমখ হালধি দি এতিয়া ধুনীয়াকৈ লৰাই দিম অলপ। কালাৰটো মজা উঠিছে। এয়া দুটামান জলকীয়াও দি দিছোঁ ইয়াত। আৰু ইয়াত মেগীত অহা এটা মছলা দি দিলোঁ ইয়াত। এতিয়া জলকীয়াখিনি লাহেকৈ কোমল হৈছে, মই এতিয়া ভাঙি ল'ম। বন্ধুসকল, বন্ধাকবিখিনি এতিয়া হৈ গ'ল। মই এতিয়া ইয়াত চাওমিন ঢালি দি দিম।
এয়া বন্ধুসকল চাওমিন এতিয়া লাহেকৈ হৈ গৈছে। এতিয়া নমোৱাৰ আগত থকা পিঁয়াজ কেইটুকুৰা মই দি দিছোঁ। অকণমান দেৰি পাছতে আৰু নমাই দিম। আকৌ এবাৰ লগাই দিওঁ। বন্ধুসকল মোৰ এতিয়া লাহেকৈ এয়া ৰেডি হৈ গ'ল, খাবহে লাগে আৰু এতিয়া। বন্ধুসকল আজি চাওমিন আৰু মেগী ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকৈ। মেগী বনাইছোঁ আগতে, চাওমিন এনেকৈ বনাই পোৱা নাই। ভালেই লাগিছে। প্লেট চফা কৰিলোঁ আৰু পূৰা। समझ रहे हो आप? বন্ধুসকল এতিয়া লাহেকৈ গধূলি হ'ব হৈ গৈছে। এতিয়া লাহেকৈ সন্ধিয়া হ'ব আৰু এতিয়া। আৰু আধা ঘণ্টাৰ পিছত পূৰা আন্ধাৰ হৈ যাব। বন্ধুসকল আপোনালোকৰ ছাপৰ্টতহে মই আগবাঢ়ি যাব পাৰিম। সেইবাবে আপোনালোকে মোক ছাপৰ্ট কৰি যাব। যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'টো দিলে লগালগ চাব পাৰে আপোনালোকে। সদায় এনেদৰে কৰি যাব আৰু মৰম আগবাঢ়ি যোৱাব পাৰিম তেতিয়া। আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া লাহেকৈ গধূলি হ'ব হৈছে আৰু এই ভিডিঅ'টো যদি ভাল পালে চাই লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে এটা কথা, আপোনালোকে যিমান পাৰে সিমান মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ চাব। समझ रहे हो ना? আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত লগ পাম। সকলো ভালে থাকক। বাই বাই। জয় আই অসম।